মই পূবালী আপোনালোকক মোৰ চেনেল মিঠাপেন ষ্টাইললৈ স্বাগতম জনাইছোঁ। মই আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ এইটো ভিডিঅ' লৈ। আজিৰ ভিডিঅ'টি বিবাহিত মহিলাসকল উপকৃত হ'ব বুলি আশা কৰিলোঁ। যিহেতু আজি মোৰ ভিডিঅ'টো লিকুইড সিন্দুৰৰ ওপৰত, সেইকাৰণে ভিডিঅ'টি শেষলৈকে চাব বুলি আশা কৰিলোঁ। বাবে প্ৰয়োজন হ'ব এটা গোলাপ জল, এটা খালী সেন্দুৰৰ টেমা আৰু অলপমান সেন্দুৰ। এনেদৰে এখন পেপাৰত লৈ ল'ম যাতে বটলটোৰ ভিতৰত সোমাওঁতে কোনো কষ্ট নহয়। সেন্দুৰখিনি বটলটোৰ ভিতৰত ভৰাওঁতে সাৱধানে ভৰাব যাতে সেন্দুৰখিনি ছাইডত পৰি নাযায়। এয়া মই সেন্দুৰখিনি বটলটোৰ ভিতৰত ভৰাই লৈছোঁ। এতিয়া ইয়াত সেন্দুৰৰ পৰিমাণ অনুসৰি গোলাপ জল দিম। এনেদৰে বটলটো অলপ লৰাই দিম। এতিয়া দেখিছেনে আমাৰ লিকুইড সেন্দুৰ তৈয়াৰ হৈ গৈছে। মই ইয়াতে অলপ লগাই দেখুৱাম। দেখিছেনে? কিদৰে শুকাই গৈছে। যিহেতু মই এই সেন্দুৰটো সম্পূৰ্ণভাৱে আপুনি লগোৱাৰ বাবে সুৰক্ষিত, সেইবাবে লগোৱাৰ বাবে সুৰক্ষিত আৰু আপোনাৰ ছালখনৰ কোনো ধৰণৰ ক্ষতি নহয়। আৰু আপোনাৰ গৰমৰ দিনত যিহেতু সেন্দুৰ বিয়পি অহাৰ সমস্যাটো দেখা যায়। ভিডিঅ'টি চাই কেনে পালে জনাবচোন। লগতে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ। ধন্যবাদ।